মই আছো মোৰ ৰাণীৰ ঘৰত আৰু এইটো হ'ল মোৰ মন্দিৰ আৰু আজি আমাৰ ৰাণীৰ ঘৰত সান্দহ খুন্দিছে এইকাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখাম যে এতে কেনেকৈ সান্দহ খুন্দে আৰু বহুত আনকমন বস্তু দেখা পাব এই হলি পদ্মিনী এখানি ধনিয়ার পাতা আছে নহয় বাংলা পুলি হলে এখান চৌকাত মাছখিনি ভাজিব লাগিব খাই আছো তো চাহখিনিও খাব পাৰিলে ভাল আছে মোৰ মন্দিৰ গধূলি হৈ গ'ল আমাৰ সান্দহ খুন্দা শেষ হৈ গ'ল আৰু এতিয়া চবে যাব তো এতেই মই ব্লগটো এণ্ড কৰি দিওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কোনোবাই যদি মোৰ মোক আৰু কি কবি হেপি দি হেপি বাৰ্থডে হেপি বাৰ্থডে হেপি বাৰ্থডে নহয় হেপি নিউ ইয়াৰ হেপি বাৰ্থডে দ্বিতীয় আৰু আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু চাইডৰ বেল আইকনটো দবাই দিব ৰাখিছোঁ বাই বাই।